মেডিকেল কলেজত এইমাত্ৰ প্ৰিন্সিপাল ডাঙৰীয়াও আছিলে আমি কথা পাতিছোঁ যে কমসে কম 2টা ৰুম স্পেচিয়ালি মেলেৰিয়াৰ কাৰণে ঠিক কৰিবলৈ কোৱা হৈছে আৰু মই সিদিনা শুনিছোঁ যে ইয়াত ব্লাড নাই বুলি পেলাই এটা ৰেফাৰ কৰিছে এই কাৰণে অহাকালিৰ পিছত আমাৰ হেল্থ ইএম আৰু আমি সকলো অৰ্গেনাইজ কৰি হেল্থ ব্লাড ডোনেশ্যন কেম্পো আমি কৰিব বিচাৰিছোঁ যাতে ব্লাড কম নহয় যেহেতু ব্লাড আমাৰ ব্লাড বেংক আছে তো এই কাৰণে সৰু সুৰা প্ৰবলেম আছিলে মেডিকেল কলেজত নতুন মেডিকেল কলেজ হিচাপে তো প্ৰবলেম অলপ থাকিব কিন্তু আজি মিটিংখন হৈ যোৱাৰ পিছত মই আশা ৰাখিছোঁ যে মেডিকেল কলেজ সম্পূৰ্ণভাৱে ইয়াৰ কাৰণে প্ৰিপেয়াৰ্ড হৈ যাব যে মেলেৰিয়া পেশেন্ট আহিলে ট্ৰিটমেন্ট কৰাৰ কাৰণে তেখেত সকলো আজিৰ পৰা প্ৰিপেয়াৰ্ড হৈ যাব ইটো বেছি দিন হোৱা নাই ইকিদিনৰ ভিতৰতে এজন শিশু বৰপেটাত লৈ গৈছিলে তাত ঢুকাইছে আৰু ইয়াত ট্ৰিটমেন্ট কৰিবলৈ আনিছিলে বিভিন্ন স্থানত তেখেত সকলে ঢুকাইছে ইয়াৰ মূল কাৰণটো হৈছে যে তাত যিখিনি পাব্লিকৰ মাজত এৱাৰনেছ থাকিব লাগিছিলে ইটো এৱাৰনেছটো অলপ কম হৈছে আৰু এই কাৰণে আমি এতিয়া পুনৰ এৱাৰনেছটো আজি আমি ৰেকৰ্ডিং কৰিছোঁ সান্তালী ভাষাত এৱাৰনেছ কৰাৰ কাৰণে আৰু বড়ো ভাষা অসমীয়া ভাষা সব ভাষাতে এৱাৰনেছৰ কাৰণে কিছুমান ৰেকৰ্ডিং কৰি পেলাই মেছেজ পঠাৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু অহাকালিৰ পিছত মাইক যোগেদিও এৱাৰনেছ কৰা হ'ব যাতে হেল্থ কেম্প বিলাকত তেখেতসকলে আহে